নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ পাকঘৰলৈ স্বাগতম। আপোনালোকেও মোৰ দৰে লাই শাকৰ ভাজি খাই খাই আমনি পাইছে নেকি বাৰু? এইকেইদিনতো বহুত লাই শাক হয় ন? যদি পাইছে তেনেহ'লে নতুন সোৱাদেৰে লাই শাক আপোনালোকলৈ আগবঢ়াইছোঁ। ই কেৱল আপোনাৰ ভাত সাজেই নহয়, চাহ কাপৰ লগতো তৃপ্তিৰে জুতি ল'ব পাৰিব। চাওঁচোন আহক তেনেহ'লে কেনেকৈনো বনালোঁ। এয়া হেৰিবোৰ গুচাই ল'লে, পাতবোৰ গুচাই ল'লে। কিমান ডাঙৰ ডাঙৰ হৈছে দেখা। এতিয়া এনেকৈ ফালিব লাগিব, মাজতে ফালি এনেকৈ ল'ব লাগিব, এনেকৈ সৰু কৰিব লাগিব, এনেকৈ সৰু কৰি এইটো এতিয়া বেচন এই চামুচখন দিয়া। এয়া বেচন দিছোঁ চোৱা, এয়া নিমখ, এতিয়া জিৰা, এয়া জলকীয়া গুড়ি, ৰেড চিলি, এতিয়া কালজিৰা দিয়া, পানী অকণ দিয়া। এতিয়া হাতেৰেহে সানিম দেই, নহ'লে ইয়াত নালাগিব নহয়, চামুচে হেৰি কৰিলে। এনেও পকৰি চকৰিবোৰ হাতে সানিলে ভাল হয় নেকি? এয়া চাওক, ইমানটো জোখলৈকে হৈ ল'লে হ'ল আৰু অলপ অলপ বেচন লাগি থাকিব লাগে। এয়া কেৰাহী পাতিলোঁ দেই, এয়া তেল দিছোঁ, ৰিফাইন এয়া দিছোঁ, এনেকৈ এপিচ এপিচকৈ দি দিব লাগিব। এপিচ এপিচকৈ দিম। অসমৰ মানুহ প্ৰায় ঘৰতে থাকেই ন লাই শাক। অন্য হ'লেও লাই শাক থাকেই, লাই শাক অন্য নকৰিলেও এজোপা হ'লেও কৰে। লাই শাক থাকে, লাই শাক, ধনিয়া এইকেইটা বৰ মানে দৰকাৰী বস্তু। পানী আছে অকণ ফুটি গৈছে অ', ভিডিঅ' বনালে অকণ ফুৰিবই আৰু। এয়া কাঢ়িছোঁ দেই, হৈ গ'ল ন? এইকেইটা হ'ল। দেখুৱাই দিয়ক অকণমান। গৰম হৈ আছে। এতিয়া ইয়াতে পাপৰ এটা, শুকান পাপৰ এটা ভাজি ইয়াতে ভাঙি দি ক'লা নিমখ অকণমান দি দিব লাগে, ভাল হ'ব। এইটো ক'লা নিমখ কণ ইয়াত দিছে। এতিয়া আমি চাহৰ লগত খাম। আপোনালোকেও এবাৰ বনাই খাই চাবচোন দেই, কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।